প্ৰমোদ বড়ো ডাঙৰীয়াই যি ৰাজবংশীৰ হকে মানে বিৰুদ্ধে মাত মাতিছিল, আমি ভাবিছিলো যে প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাজনৈতিক দলত যোগদান কৰাৰ পিছত সকলো জাতি জনগোষ্ঠীৰ হৈ পেলাই তেখেতে মানে মাত মাতিব। কিন্তু আমি দেখিবলৈ পালো যে প্ৰমোদ বড়ো ডাঙৰীয়াই যি শান্তি আৰু মানে পৰিৱৰ্তনৰ শ্লোগান লৈ পেলাই তেখেতে শাসনৰ কাটিত অধিষ্ঠিত হৈছিল, তেখেতৰ পৰা আমি একো সুফল নাপালো। আমি বুজিবলৈ পাইছো যাক লৈ প্ৰমোদ বড়ো ডাঙৰীয়াই আন্দোলনকাৰীসকলক লৈ পেলাই, যি আন্দোলনকাৰী দাদাসকলক লৈ পেলাই তেখেতে আন্দোলন কৰিছিল, সেই আন্দোলনকাৰী দাদাসকলৰ যি আজি সমস্যা, জ্বলন্ত সমস্যা, নিযুক্তি প্ৰক্ৰিয়া, তেখেতে সেই নিযুক্তি তেখেতসকলক দিব পৰা নাই। যি যাক লৈ তেখেতে বড়ো ভাইসকলক লৈ পেলাই তেখেতে আন্দোলন কৰিছিল, তেখেতসকলকে আজি উচ্ছেদ কৰিছে। গতিকে আমি এটা কথা বুজিবলৈ পাৰিছো, যুৱ প্ৰজন্মই আজি বুজিবলৈ সক্ষম হৈছো যে প্ৰমোদ বড়ো ডাঙৰীয়াই অন্য জনগোষ্ঠীৰ সকলৰ বিষয়ে বা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীসকলৰ বিষয়ে একো চিন্তা কৰা নাই। আমি বুজিবলৈ আজি যুৱ প্ৰজন্মই বিপিএফত যোগদান কৰাৰ এটাই মেইন উদ্দেশ্য হৈছে যে ৰাজনৈতিকভাৱে আমাৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত এটাই যদি আছে, আমাৰ ৰাস্তা আছে, হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দল। আমি বুজিবলৈ পাইছো যে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দল অবিহনে কোনো নেতাই আমাৰ কিন্তু ৰাজনৈতিকভাৱে আমাৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰে, বা বিটিচিবাসী কোচ ৰাজবংশীসকলৰ বা অন্য খিলঞ্জীয়া জনগোষ্ঠীসকলৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰে। আমি এটা কথাত উপলব্ধি হৈছো যে যদি প্ৰমোদ বড়ো ডাঙৰীয়াই যাক লৈ পেলাই আন্দোলন কৰিছিল, যি আন্দোলন কৰি দাদাসকলক লৈ পেলাই আন্দোলন কৰিছিল, তেখেতসকলে আজি জেলৰ ভাত খাবলগীয়া হৈছিল। যাক লৈ পেলাই তেখেতে বিটিআৰ চুক্তি কৰিছিল, সেই আন্দোলনকাৰী দাদাসকল আজি জেলত সোমাই থাকিব লগা হৈছে, জেলৰ ভাত খাবলগীয়া হৈছে। আমি ক'ব বিচাৰিছো যে যি ৰাইজক লৈ পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াই আন্দোলন সাব্যস্ত কৰিছিল, সেই আন্দোলনকাৰী ৰাইজক তেখেতে উচ্ছেদ কৰিছে বা সেইসকল ৰাইজক তেখেতে ভুৱা এনকাউণ্টাৰ কৰিছে। আমি ক'ব বিচাৰিছো প্ৰমোদ বড়ো ডাঙৰীয়াক যে প্ৰমোদ বড়ো ডাঙৰীয়া, আপুনি যদি যাক লৈ আন্দোলন কৰিছে, যাৰ কাৰণে আপুনি বিটিআৰ চুক্তি কৰিবলৈ সক্ষম হৈছে, সেই আন্দোলনকাৰীসকলৰে আপুনি যদি সমস্যাসমূহ সমাধান কৰিব পৰা নাই, অনাগত দিনত বিটিচিত বসবাস কৰা অন্য জনগোষ্ঠী বা জাতি জনগোষ্ঠী বা খিলঞ্জীয়া লোকসকলৰ বাবে আপুনি কি মাত মাতিব? যি আপুনি প্ৰমোদ বড়ো ডাঙৰীয়াই নিৰ্বাচনী স্তৰত ডাঙৰকে ডিঙিৰ শিল ফুৰাই কৈছিল যে বোলে বিটিচিত বাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ শান্তি আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত, উন্নয়নৰ ক্ষেত্ৰত, সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আপুনি কাম কৰি যাব। আজিৰ তাৰিখত আমি দেখিবলৈ পাইছো আপোনাৰ যি নিৰ্বাচনী ইস্তিহাৰ আছিল সেয়া ভেক ভাওনাত পৰিণত হৈছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া, আপোনাক সকীয়াই দিছো যে অনাগত দিনত যুৱ চাম এতিয়া অশিক্ষিত নহয়, এতিয়া শিক্ষিত হৈছে। গতিকে অনাগত দিনত আপুনি সাজু হৈ থাকক। আপুনি যি বিটিচিত যি চৰকাৰ গঠন কৰি আছে, সেয়া ওপৰলৈ নৱপ্ৰজন্ম আজি একত্ৰিত হৈছে। আৰু অনাগত দিনত আপুনি এটা কথা মনত ৰাখিব যে আপোনাৰ চৰকাৰ আৰু বেছি দিন নাই। প্ৰমোদ বড়ো ডাঙৰীয়া, যি আপুনি কথা কৈছিল, নিৰ্বাচনী ইস্তিহাৰত প্ৰতিশ্ৰুতি দিছিল, সেয়া আখৰে পালন কৰাত আপুনি ব্যৰ্থ হৈছে। গতিকে আজি যুৱ প্ৰজন্মই বুজি পাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়া আমাক মাহী মাহীৰ চকুৰে চাইছে। যাক লৈ যি আন্দোলনকাৰীসকলে দাদাক লগ পেলাই তেখেতে আন্দোলন কৰিছে, বিটিআৰ চুক্তি কৰিছে, সেই আন্দোলনকাৰী দাদাসকলকে যদি আপুনি চোৱা নাই, অনাগত দিনত আপুনি যে বেলেগ খিলঞ্জীয়া জাতি বা অন্যান্য জনগোষ্ঠীৰ হৈ পেলাই বিটিচিত বসবাস কৰি অহা বহু 2003 পৰা বা 10 ফেব্ৰুৱাৰীৰ পৰা আগৰ পৰা বসবাস কৰি অহা ৰাইজৰ হকে কি কাম কৰিব, আপোনাৰ ইতিমধ্যে আমাৰ নৱপ্ৰজন্মৰ জল পটপট উদাহৰণ আমি দেখিবলৈ পাইছো। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া, আপুনি সাজু হৈ থাকক অনাগত দিনত আপোনাৰ চৰকাৰ আৰু নীতিকে। গতিকে আমি আজি যুৱ প্ৰজন্ম এটা কথা পৰিলক্ষিত হৈছে যে যদি সকলো ৰাইজৰ, সকলো স্তৰৰ বিটিচি বাকী সকলো স্তৰৰ ৰাইজৰ যদি সমস্যাসমূহ একে স্তৰে ৰাজনৈতিকভাৱে আমি সমাধান কৰিব লাগে, তেতিয়াহ'লে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ চৰকাৰৰ বাহিৰে অইন কোনো গতি নাই। গতিকে সকলো ৰাইজক, সকলো স্তৰৰ সকলো ৰাইজক আমি আহ্বান জনাইছো আৰু অনুৰোধ জনাইছো যাতে আপোনালোকৰ সমস্যাসমূহ ৰাজনৈতিকভাৱে সমাধান কৰিবলৈ যি আমাৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰ আছে, আপোনালোকে যোগদান কৰক আৰু ৰাজনৈতিকভাৱে সকলোৱে আমি একগোট হৈ মিলি পেলাই আমি আমাৰ সমস্যাসমূহ যাতে সমাধান কৰিব পাৰো, এয়া আমাৰ অনাগত দিনত আমাৰ লক্ষ্য আৰু উদ্দেশ্য।